থোৱা চয়াবিনখিনিত ৰংগুড়া আৰু নিমখ এনেকৈ দিলোঁ। তাৰ লগত এটা দিম কণী এড কৰি দিম। তাৰপিছত এইখিনি গোটেইখিনি অলপ সময় 10 মিনিট কণীখিনি সানি চয়াবিনখিনি ৰাখি থৈ দিম। এইফালে তেল কেৰাহীত গৰম হ'বৰ কাৰণে থৈছোঁ। তাৰপিছত ইয়াতে চয়াবিন আৰু কণীখিনি ইয়াতে ভাজি ল'ম। তাৰপিছত উঠাই ল'ম। তাৰপিছত কি কৰি থাকোঁ, কি বনাই থাকোঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে? ভালে আছেনে? মই ভালে আছোঁ। মই বৰ্তমান জোনাইতে আছোঁ। এয়া নহৰু, আদা আৰু এনেকৈ কেঁচা জলকীয়াৰ পৰা পকিছে আৰু পিঁয়াজ এনেকৈ থৈ দিছোঁ। আজি কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। ৰঙালাও, এই ৰঙালাওটো এনেকৈ সৰু সৰুকৈ কাটিলোঁ। লগত দিলোঁ আলু দুটা দি এনেকৈ কাটি থৈ দিলোঁ। লগত আছে এয়া চয়াবিনখিনি গৰম পানীত দি পেলাই দুবাৰ তিনিবাৰ ধুই এনেকৈ আটি পেলাই এনেকৈ ৰাখি থৈছোঁ। কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। চয়াবিনখিনি এনেকৈ ভাজি ল'লোঁ। ভাজি লৈ পেলাই এতিয়া ৰঙালাওৰে বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেলখিনিত এয়া পিঁয়াজখিনি দিলোঁ। পেষ্ট কৰি থোৱা আদা, নহৰু আৰু জলকীয়াকেইটা দিলোঁ। আপোনালোকে যিমান জলকীয়া যোনে খায় সিমান অনুপাতে দি দিব। মই 4টা দিছিলোঁ। আৰু ইয়াতে কাটি থোৱা ৰঙালাও আৰু আলুখিনি দি দিম এতিয়া। শুকান জলকীয়াৰ গুড়ি অলপ দি দিলোঁ। তাৰ আগতে তেলতে দিছিলোঁ জিৰাৰ গুড়ি। এনেকৈ লৰাই আছোঁ। ঢাকনি মাৰি থলোঁ। নিমখ দিলোঁ। অলপ সিজিবৰ কাৰণে পানী দি দিম। লাগি যোৱা নিচিনা হৈছে। অলপ পানী দিলোঁ আৰু দিম। সিজিবৰ কাৰণে যিখিনি পানী লাগে সেইখিনি দি দিম। তাৰপিছত হোৱাৰ আগে আগে যিখিনি ভাজি থৈছিলোঁ চয়াবিনখিনি এতিয়া পানী দি দিলোঁ। যিমানখিনি সিজিবৰ কাৰণে লাগিব সিমানখিনি পানী দি দিলোঁ। তাৰপিছত যেতিয়া অলপমান কমি যাব আৰু ৰঙালাও আৰু আলুখিনি সিজিব তেতিয়া চয়াবিনখিনি দি দিম। ইয়াত দিয়াৰ পিছত গ্ৰেভি টাইপৰ কৰিম। এনেকুৱা ঘৰত বনাই খাইছিলোঁ, কিন্তু আপোনালোকৰ ওচৰত এনেকৈ এৰি দিয়া নাছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেকৈ আপোনালোকেও বনাই খাব পাৰিব। আমি মধ্যবিত্তৰ মানুহবিলাকে সদায় যে মাছ মাংসই খাব সেইটো নহয়, এনেকৈও চয়াবিনৰো ৰেচিপি কৰি খাব পাৰে এনেকৈ বনাই পেলাই। এয়া মই যে বনাইছিলোঁ, এয়া মোৰ হৈ গ'ল। গ্ৰেভি টাইপৰ বনালোঁ। দেখাতে খাবৰ মন গৈছে। অলপ টেষ্ট কৰিছোঁ, সোৱাদ হৈছে। আপোনালোকে যদি বনাই খাব বিচাৰে এনেকৈও বনাই খাব পাৰে। বহুত টেষ্টি হয়। যদি আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আপোনালোকে চাইহে থাকে কিন্তু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে। কৰিবচোন। জয় আই অসম।